চহৰত পঢ়িবলৈ গৈছে। তাক চাগে বহুত পইচাই দৰকাৰ হ'ব। সেয়ে মই আৰু দুঘৰমানত কাম কৰিব লাগিব। অ' ছায়া, ইমান কষ্ট কিয় কৰিছ? আৰু কাৰ বাবেনো ইমান কষ্ট কৰিছ হা? খোৱা বোৱাও ভালদৰে তই নকৰা হ'লি। দেখিছনে মানুহজনী ক্ষীণাই গৈছগে পাই। মই মোৰ ল'ৰাৰ বাবে কষ্ট কৰিছোঁ, যাতে সি পঢ়া শুনা ভালদৰে কৰে আৰু পইচাৰ অভাৱত পঢ়াটো আধাতে সামৰিব লগা নহয়, আৰু সি যাতে কাৰোৰ পৰা পইচা ধাৰ কৰি পঢ়িব লগাও নহয়। সেইকাৰণে মই বহুত কষ্ট কৰিছোঁ। সি ভাল মানুহ হ'লে মোৰে ভাল লাগিব। হয় বাৰু, মাক বাপেকৰ সেইটো কৰ্তব্য ল'ৰা ছোৱালীক কষ্ট নোপোৱাকৈ পঢ়াই শুনাই ডাঙৰ মানুহ কৰা। আৰু তোমাৰো কোনো ইচ্ছা নাই নেকি? এই দুখীয়া মাকৰ এটাই ইচ্ছা যাতে ল'ৰাটোৱে পঢ়ি শুনি ডাঙৰ মানুহ হয়। এইটোৱেই মোৰ শেষ ইচ্ছা বিমলা। আৰু সি এতিয়া দুখীয়াৰ মুখ কেতিয়াও যাতে দেখা নাপায়। মই যেনে তেনে লোকৰ ঘৰত কাম বন কৰি হ'লেও অকণমান কষ্ট কৰি হ'লেও তাক মই ডাঙৰ মানুহ কৰাম বুলি কৈছোঁ। কৰামেই আৰু পাই, বাকীখিনি ভগৱানৰ ওপৰত এৰি দিছোঁ। আৰু তুমি দুখীয়া হৈয়ে ৰ'বা, সেইকাৰণে তোমাৰ ল'ৰা বাহিৰত থাকে। সি যেতিয়া ডাঙৰ মানুহ হ'ব তেতিয়া আমাৰ দুখ আঁতৰিব আৰু মই লোকৰ ঘৰত কাম কৰিবও নালাগে। আৰু আইঅ বেচেৰি, ল'ৰাক লৈ বহুত সপোন দেখিছে। চব আশা পূৰণ হ'লেই হয়। আৰু এইটোৱে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ মই, বেচেৰিজনী মনৰ আশা পূৰণ নহ'লেই হ'ল। আৰু ছায়াই পুতেকৰ কাৰণে বহুত কষ্ট কৰিছে আৰু তাই আগতকৈও বেছি কষ্ট কৰিবলৈ ল'লে। এইফালে গৌৰৱে কলেজত মন লগাই পঢ়া শুনা কৰিছে। এদিন কলেজৰ ফিল্ডত গৌৰৱে পঢ়ি আছিল। এনেতে গীতা নামৰ ছোৱালী এজনী আহিল। গৌৰৱৰ একেটা ক্লাছতে পঢ়া। কি গৌৰৱ, তুমি অকল পঢ়াতে ব্যস্ত হৈ থাকা? কেতিয়াবা বন্ধু বান্ধৱীৰ লগত অলপ মস্তি কৰিবা আকৌ। আৰু এবছৰহে আছে, তাৰ পৰাতো চব ভাগে ভাগে গুচিয়ে যাব ন। তুমিতো দুবছৰ তেনেকেই থাকিলা, এই এবছৰটোৰো এনজয় কৰা। তোমালোকে কৰি থাকা মস্তি, মই নকৰোঁ। মই জীৱনত বহুত পাবলৈ আছে আৰু মই তোমালোকৰ নিচিনা ডাঙৰ ঘৰৰ ল'ৰা নহয়। মই জীৱনত নিজৰ ভৰিত নিজেই থিয় দিব বিচাৰোঁ। আৰে গৌৰৱ, তুমি এইবোৰ কাৰ বাবে কৰিছা? তোমাৰ কেৱল মাহে আছে। মই এইবোৰ চব মোৰ মাৰ বাবেই কৰিছোঁ, কাৰণ মায়ে মোক বহুত কষ্টত ডাঙৰ দীঘল কৰিছে আৰু লোকৰ ঘৰত কাম কৰি হ'লেও মোক পঢ়াইছে। আৰু মই সেই মাৰ দুখ কষ্টবোৰ আঁতৰ কৰিব লাগিব। আৰু তেওঁৰ জীৱনত এটা ইচ্ছা, সেই ইচ্ছাটো মই পূৰণ কৰিব লাগিব। তেওঁৰ ইচ্ছাটো হৈছে মই ডাঙৰ মানুহ হোৱা, মই কিবা এটা কৰি দেখুওৱা। সেইবাবে ময়ো মাৰ আশাটো পূৰণ কৰিহে এৰিম। এয়া কি কৈছা? তোমাৰ মায়ে তোমাক অকল পঢ়িবৰ বাবেহে চহৰলৈ পঠাইছে নেকি? কি তোমাৰো কোনো ইচ্ছা নাই নেকি? লগৰ লগত ঘূৰা ফুৰা, মন মস্তি কৰা, এইবোৰ কি তোমাৰ মন নাযায় নেকি? মনে মনে থাকা গীতা, তোমালোক ধনী মানুহ, তোমালোকে বুজি নাপাবা দুখীয়া মানুহৰ কিমান যে কষ্ট। মোক মায়ে লোকৰ ঘৰত কাম কৰি হ'লেও এই চহৰত পঢ়াবলৈ পঠাইছে। মাৰ সেই কষ্টবিলাক মই সাৰ্থক কৰিবই লাগিব। তুমি ভাবি চাইছানে তোমালোকৰ দেউতা মায়ে ক'ৰ পৰা পইচা পাইছে, কি কৰিছে? কিন্তু তুমি সেইবোৰ ভাবিব ক'ৰ পৰা পাৰিবা? কাৰণ তোমালোক টকাৰ ওপৰতে উঠি আছা। আমি সেইবোৰ বুজি পাওঁ। মায়ে এটা পইচা গোটাই মোৰ বাবে পঠায়। মই সেই যদি এটা পইচা মই নপঢ়ি পেলাই উৰাই দিওঁ, তেতিয়াহ'লে মাৰ আত্মাই জানো শান্তি পাব? সেইকাৰণে মই পঢ়ি পেলাই মাক কিবা এটা ডাঙৰ মানুহ হৈ পেলাই মই দেখাম। মোক এইবোৰ তোমালোকে মন মস্তি কৰা, কিবা কৰা এইবোৰ তোমালোকে কৰি থাকা। মোক দ্বিতীয় দিন নক'বা গীতা। গীতাৰ গৌৰৱৰ কথা শুনি খং উঠিল আৰু গৌৰৱৰ ওচৰৰ পৰা গুচি গ'ল। আৰু গৌৰৱে পঢ়া মনোযোগ দিলে। এনেদৰে সময়বোৰ পাৰ হ'ল। গৌৰৱে জান লগাই হ'লেও পঢ়া শুনাত মনোযোগ দিলে। এদিন ছায়াই যাৰ ঘৰত কাম কৰে সেই ঘৰৰ মালিকনীয়ে ছায়াক ক'লে, ছায়া, তুমি কাইলৈৰ পৰা কামলৈ আহিব নালাগে আৰু যি পইচা পোৱা আজিয়ে লৈ যাবা। কিয় বাইদেউ, কিবা ভুল হ'ল নেকি? নে মই কিবা ভুল কৰিলোঁ নেকি? আপুনি মোক কামলৈ কিয় আহিবলৈ হাক দিছে বাইদেউ? তোমাৰ হাতৰ খাই খাই সোৱাদ নোপোৱা হ'লোঁ। আৰু মোৰ ল'ৰা বিদেশৰ পৰা পঢ়ি শুনি ঘৰলৈ আহিব ইমান বছৰৰ মূৰত, আৰু সি এইবিলাক নাখাব নহয়। সেইকাৰণে মই তাৰ কাৰণে বেলেগ ৰান্ধনি ব্যৱস্থা কৰিছোঁ, জানানে? মোৰ ল'ৰাই যি ভাল পায় তাকেই বনাই দিব পাৰিব সেই ৰান্ধনিয়ে। তুমি জানো পাৰিবা? তুমিতো নোৱাৰা নহয়। সেইকাৰণে মই তোমাক কামলৈ আহিবলৈ হাক দিছোঁ। বাইদেউ, আপুনি মোক এনেকৈ কামৰ পৰা উলিয়াই দিলে মই কি কৰিম? আপুনি জানেই মই কাম কৰি কৰি মোৰ ল'ৰাক পঢ়াইছোঁ আৰু তাৰ ইচ্ছা মই পূৰণ কৰিব লাগিব। আৰু মই মোৰ ল'ৰাক ডাঙৰ মানুহ বনাবলৈ হ'লে পইচা লাগিব। আৰু আপুনি কামৰ পৰা উলিয়াই দিলে কেনেকৈ কি কৰিম বাইদেউ? আপুনি কওকচোন। মই সেইবোৰ গম নাপাওঁ আৰু ছায়া। তুমি বেলেগৰ ঘৰত কাম বিচাৰি লোৱা। এতিয়া আমাৰ ঘৰত আৰু কাম কৰিব নালাগে আৰু তুমি। ছায়াই বাইদেউকৰ কথা শুনি মনটো বেয়া লাগিল আৰু তাই পইচা লৈ ঘৰলৈ গুচি আহিল। ছায়া ঘৰত পাই ভাবিবলৈ ল'লে, মই এতিয়া কি কৰিম? এনেতে পিতেকৰ ফোন আহিলে। হেল্ল' মা, কি কৰিছা? তোমাৰ ভালনে? মোৰ ভাল। তোমাৰ ফোনটো পাই মনটো আৰু ভাল লাগিল। আৰু তুমি কোৱা, তোমাৰ পঢ়া শুনা কেনেকুৱা হৈছে? মা, পঢ়া শুনা ভালেই হৈ আছে।
আৰু এবছৰহে আছে পৰীক্ষা হ'ব পৰীক্ষাৰ ফিজ দিব লাগে নহয় আৰু পৰীক্ষা দিলে ৰিজাল্ট দিব দিয়াৰ পাছতে আৰু ৰিজাল্টত ভাল হ'লে আৰু চাকৰি পাই যাম মা তুমি চিন্তাই নকৰিবা এইটো বৰ ভাল কথা পাই আৰু বেছি দিন নাই নহয় মোৰ হাতত থকা পইচা কাইলৈ মই বেংকত ভৰাই দিম দিয়া তুমি ফিজ দি দিবা আৰু মনোযোগ দি পঢ়া শুনা কৰি ভালকৈ পৰীক্ষা দিবা দেই হ'ব মা চিন্তা নকৰিবা তোমাৰ ল'ৰাই তোমাৰ প্ৰতিটো সপোন পূৰণ কৰিব ময়ো সেই সময়লৈকে ৰৈ আছোঁ এতিয়া হ'ব দিয়া যিকেইটা পইচা আজি পালোঁ সেইকেইটা তোমালৈ দি পঠাম তুমি চিন্তা নকৰিবা হ'ব দিয়া তেতিয়াহ'লে আগলৈ মই কেনেকৈ পইচা দিম আজি সেয়া মালিকনীয়ে আৰু কামলৈ যাবই নালাগে বুলি ক'লে মই কেনেকৈ ল'ৰাটোলৈ পইচা দিম মই আকৌ কাম বিচাৰিব লাগিব য'ত পইচা সৰহকৈ পাওঁ তাতেই কৰিব লাগিব পৰীক্ষা পাছ কৰাৰ পাছত ল'ৰাক ভাল কাপোৰ লাগিব নহয় চাকৰি কৰিবৰ বাবে মই দেখিছোঁ নহয় চহৰত চাকৰি কৰা মানুহবোৰে ভাল ভাল কাপোৰ পিন্ধে মোৰ ল'ৰাই পিন্ধিব লাগিব এতিয়া তাকেইতো মই কাম কেইটামান সৰহকৈয়ে কৰিব লাগিব চাই লোকৰ ঘৰত কাম কৰা বাদেও ফেক্টৰীত কাম কৰিবলৈ ধৰিলে আৰু পইচা সদায় পইচা পুতেকলৈ পঠাই থাকে এনেদৰে দিনবোৰ পাৰ হ'ল আৰু এনেদৰে কাম কৰি গৈ থাকিল তাই যিমান পাৰে সিমান কষ্ট কৰিলে পুতেকৰ বাবে পুতেকে চাকৰি কৰা দেখিব লাগে সেইটোৱেই তাইৰ ইচ্ছা আছিল এনেদৰে দিনবোৰ গৈ থাকিল আৰু গৌৰৱো পৰীক্ষা হ'ল আৰু ৰিজাল্টটো ভাল হ'ল এদিন গৌৰৱ এতিয়া ডাঙৰ কোম্পানীত চাকৰি পালে গৌৰৱে সেইটোকে ক'বলৈ মাকলৈ ফোন কৰিলে মা মই চাকৰি পালোঁ নহয় আৰু লগতে ঘৰো দিব বোলে বাহ আজি মোৰ ইচ্ছা পূৰণ হ'ল তুমি ইমান কষ্ট কৰিলা সেয়া কষ্টৰ ফল পাইছা মা মোতকৈ তুমিহে কষ্ট কৰিছা দিয়া লোকৰ ঘৰে ঘৰে কাম কৰি কৰি মোক পঢ়াইছা আৰু তোমাৰ মাতটো কি হৈছে কোৱাচোন ইমান সৰুকৈ আহিছে যে তোমাৰ কিবা হৈছে নেকি কাইলৈ মই গৈ আছোঁ দেই মোৰ ভয় লাগিছে মা মোৰ একো হোৱা নাই তুমি একেবাৰে যি য'ত কাম কৰিব আছে কৰি আহা মোৰ একো হোৱা নাই আৰু তোমাৰ বেংকত মই পইচা ভৰাই দিছোঁ তুমি ভাল চাই কাপোৰ কিনি ল'বা চহৰৰ চাকৰিয়ালবোৰৰ বৰ দামী দামী কাপোৰ পিন্ধে নহয় তুমিও পিন্ধিবা তুমিও কিনি ল'বা দেই মা তুমি কিয় পইচা পঠালা আৰু এতিয়াৰ পৰা পইচা নপঠাবা মই পইচা পাম নহয় আৰু তোমাক এতিয়া মই চাব লাগিব কাৰণ তুমি মোৰ বাবে যিমান কষ্ট কৰিছা এতিয়া সেইখিনি সমস্ত দায়িত্ব মই ল'ম মা এতিয়াৰ পৰা তুমি আৰু লোকৰ ঘৰত কাম কৰিবলৈ যাব নালাগে হ'ব দিয়া তেতিয়াহ'লে এতিয়া ফোনটো ৰাখিছোঁ মোৰ গা ইমান ভাল নহয় আৰু লোকৰ ঘৰত কামো কৰিব নোৱাৰা হৈছোঁ ল'ৰা চাকৰি পালে আৰু ল'ৰা নতুন ঘৰটো যাব পাৰিলেই হ'ব আৰু তেতিয়া মৰিলেও মোৰ কোনো দুখ নাথাকে এনেদৰে দিনবোৰ পাৰ হ'ল আৰু গৌৰৱ ঘৰলৈ আহিলে গৌৰৱ ঘৰ পালেগে আৰু ঘৰৰ ওচৰলৈ বিমলা খুৰীয়ে গৌৰৱক লগ পালে গৌৰৱ তুমি আহিলা তোমাৰ মা গাটো ইমান ভাল নহয় যোৱা ভিতৰলৈ হয় নেকি খুৰী আপোনালোকৰ ভালনে ভাল দিয়া তুমি যোৱা ভিতৰলৈ যোৱা গৌৰৱ মাকৰ ওচৰ পালেহি আৰু গৌৰৱে ভাবিবলৈ ল'লে এইবোৰ চব মোৰ বাবেই হৈছে লোকৰ ঘৰে ঘৰে মোৰ কাৰণে কাম কৰি কৰি মানুহজনী অৱস্থা নাইকিয়া হৈ গ'ল আৰু মানুহজনী একেবাৰে দুৰ্বলৰ লেখীয়া হৈ গৈছে একেবাৰে দেখোন শুকাই খিনা অৱস্থাই নাই যাওঁ মাক লৈ পেলাই মই আজিয়ে চহৰলৈ গুচি যাওঁ আৰু মাৰ লগত নতুন ঘৰটোত সোমামগৈ গৌৰৱ তুমি পালাহি মোৰ গাটো ইমান ভাল নহয় ভালেই কৰিলা তুমি আহিলা মা ওলোৱা ব'লা আমি আজিয়ে চহৰলৈ যাওঁগৈ মা এইটো ঘৰ চোৱা নতুন ঘৰ মই যে পাইছিলোঁ আৰু আজিৰ পৰা আমি দুই ইয়াতে থাকিম দেই মা আৰু তুমি লোকৰ ঘৰত আজিৰ পৰা কাম কৰিব নালাগে আৰু আজি মই বহুত সুখী এই দুখীয়া মাৰে আৰু লোকৰ ঘৰত আৰু কাম কৰিব নালাগে বোপায়ো তই মোক ইমানখিনি সুখ দিলি মই কি বুলি তোক ক'ম বাৰু আজি দেউতা জীয়াই থকা হ'লে কিমান আনন্দ পালেহেঁতেন মাক আৰু পুতেক দুয়োটা নতুন ঘৰত সোমালে আৰু পুতেকৰ ভাল দেখি মাকৰ গাও ভাল হৈ গ'ল এনেদৰে দিনবোৰ পাৰ হ'ল আৰু মাকে পুতেকক বিয়া পাতি দিলে এনেদৰেই কিছুদিন পাৰ হোৱাৰ পাছত মাক এদিন ঢুকাই থাকিলে আৰু মাকৰ ঢুকুৱা দেখি গৌৰৱে বহুত মনতে দুখ পালে বন্ধু বান্ধৱীসকল আমাৰ এই ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে যদি ভাল পালে লাইক কৰিব কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব